নমস্কাৰ, মই নিতুল সমূহ অসমবাসী শুভাকাংক্ষী তথা মোৰ বন্ধু বান্ধৱী সকলোলৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। কঠোৰ কোভিড প্ৰট'কল মানি সাজু ৰাজ্যবাসী পূজা উদযাপনৰ বাবে সাজু পূজা সমিতি ব্যস্ততা বাঢ়িছে। মৃৎশিল্পীৰ চৰকাৰে অনুমতি দিয়াৰ পিছত আধ্যাত্মিকতা জাকজমকতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে দুৰ্গা পূজা। ভক্তসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে দুৰ্গোৎসৱলৈ। পবিত্ৰ মহালয়াৰ দিনা শাৰদীয় উৎসৱৰ বতৰালৈ ঘোঁৰাত উঠি ধৰালৈ আগমন মা দুৰ্গা। আপোনালোক সকলোৱে জানে এইবাৰ দুৰ্গা দেৱী ঘোঁৰাত উঠি আগমন আৰু দোলাত গমন। আজি মহাষষ্ঠী, আজি বেলবনেৰে পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব মা দুৰ্গাক। ঢাক ঢোল শংখ ঘণ্টা আদিৰ ধ্বনিৰে মুখৰিত হ'ব চৌদিশ। 12 অক্টোবৰ দিনা মহাসপ্তমী, 15 অক্টোবৰ দিনা বিজয়া দশমী। সেইদিনাই শ্ৰী শ্ৰী ৰামচন্দ্ৰই ৰাৱণ বধ কৰি তেওঁ বিজয় উৎসৱ পালন কৰিছিল। আকৌ এবাৰ সকলোলৈ মোৰ ফালৰ পৰা পূজাৰ শুভেচ্ছা থাকিল। যোৱা বছৰ আমি পূজাটো উপভোগ কৰিব নোৱাৰিলোঁ, আপোনালোক সকলোৱে গম পায়েই। কাৰণ ক'ভিডৰ কাৰণে অৰ্থনৈতিকভাৱে হওক বা কৰ্মজীৱনতো বিভিন্নজনৰ বহুত প্ৰভাৱ পেলাইছে। চৰকাৰে তথা স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলোবোৰ নিয়ম আপোনালোকে পালন কৰি পূজাটো উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। মাস্ক পৰিধান কৰক, চেনিটাইজাৰ ব্যৱহাৰ কৰিব, পাৰিলে অলপ ডিষ্টেঞ্চ ৰাখিব। তেনেকৈ এইবাৰ আমি পূজাটো উপভোগ কৰিব লাগিব। নহ'লে আমি সকলোৱে জানোৱেই যোৱা দুবছৰত আমি কিমান কষ্ট পাইছোঁ ক'ভিডৰ কাৰণে। যাতে তেনেকুৱা দিন দুনাই আমাৰ মাজলৈ ঘূৰি নাহে, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোক সকলোৱে পূজাটো উপভোগ কৰক। আৰু এটা কথা, মহালয়া মানে কি, পূজা কিয় পতা হয়, শংখ কিয় বজোৱা হয়, লীলা দেৱী নামৰ এটা ইউটিউব চেনেল আছে। সেই চেনেলটোত গৈ পেলাই আপোনালোকে নজনা কথা বহুত জানিব পাৰিব। সেই চেনেলটোৰ স্বত্বাধিকাৰীয়ে তাত ধুনীয়াকৈ বুজাই ভিডিঅ' বনোৱা হৈ আছে। আপোনালোকে লীলা দেৱী নামৰ ইউটিউব চেনেলটোত গৈ চাওক মহালয়া মানে কি, শংখ কিয় বজোৱা হয়, বিভিন্ন ধৰণৰ আপোনালোকে নজনা কথা বহুত জানিবলৈ পাব। সকলোৱে পূজা উপভোগ কৰক। ধন্যবাদ।